জোহাৰ 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 ইয়াত আজি ফাৰ্ষ্ট টাইম কৰম উৎসৱ পাতিছে বকিয়াল ৰজাআলিত গাইছ এইটো আদৰণি লেখাই আছে কৰম উৎসৱৰ আপোনালোকে দেখি আছে মোৰ কোনফালে কিমান মানুহ ইয়াত কৰম কিয় পাতে আৰু কৰম কিয় উৎসৱটো কিয় পা কেনেকৈ হ'ল দাদাই সকলোবিলাক কথা ক'ব কৰমৰ গোটেই কাহিনীটো ইয়াতে কোৱা হ'ব আপুনি তো হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আজি আহিছোঁ মই বকিয়াল ৰজাআলি ইয়াত কৰম ফেষ্টিভেল পতা হৈছে মানে উদযাপন কৰা হৈছে প্ৰথমবাৰৰ কাৰণে আৰু আপোনালোকে চাই থাকিব মই কৰম ফেষ্টিভেলৰ সকলো দৃশ্য দেখুৱাই থাকিম আপোনালোকক তো নমস্কাৰ দাদা জোহাৰ 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 ইয়াত আজি ফাৰ্ষ্ট টাইম কৰম উৎসৱ পাতিছে বকিয়াল ৰজাআলিত ইয়াত আহি কেনেকুৱা লাগিলে আপোনাক এবাৰ জনাবচোন আমাৰ ৰাইজক সঁচাকৈ ইয়াত আহি পেলাই মই খুবেই আনন্দিত আৰু যিহেতুকে এইবাৰ আসাম প্ৰদেশ কুৰু কুৰাম সংঘ গোলাঘাট জিলা সমিতিৰ অন্তৰ্গত বকিয়াল আঞ্চলিক আৰু গোলাঘাট জিলা সমিতিৰ আশা মৰঙী আঞ্চলিক সমিতিৰ আশা বিষয়ববীয়াৰ সকলো সৰ্জনত আজি ইয়াত কৰম উৎসৱ উদযাপন কৰিবলৈ লৈছে আৰু সিহঁতক মই শুভেচ্ছা দিব বিচাৰিছোঁ যে তেওঁলোকৰ একতাৰ দোলেৰে আজি এই উৎসৱটো পাতিছে গতিকে সফলৰূপে ৰূপায়ণ হ'ব বুলি মই আশা আৰু বিশ্বাস আৰু ইয়াত থকা সকলো কৰ্মতীসকলক মই ধন্যবাদ দিব বিচাৰিছোঁ যে যিহেতুকে এই প্ৰগ্ৰামটোক মানে সফলৰূপে পাৰ কৰিবৰ কাৰণে মানে যথেষ্ট চেষ্টা চলাই আছে গাইজ ইয়াতে আমাৰ কৰম বেদী স্থাপন কৰা হৈছে আৰু ৰাতিলৈ ইয়াতে আমাৰ কৰমৰ যি ডাল আমি আদৰি আনিম আৰু ইয়াতে স্থাপন কৰিম আৰু যিসকলে কৰমবতীসকলে উপবাস কৰি আছে তেওঁলোকে ব্ৰতত আছে একো নোখোৱা নেমেলাকৈ এই বেদীতে তেওঁলোকে কৰমডাল আনি পেলাই স্থাপন কৰি পেলাই ইয়াতে পূজা পাঠ কৰি মেলি কৰম ধৰ্মৰ কাহিনী কোৱা হ'ব তাৰ পাছতে আমাৰ কৰম নাচ আৰম্ভ কৰা হ'ব এই প্ৰস্তুতি চলি আছে ৰাতিলৈ আপোনালোকে সকলোৱে আহক একেলগে চবে মিলি আমি কৰম উপভোগ কৰিম আৰু আজি আৰু কালি আমি নাচ গানেৰে পাৰ কৰিম আৰু আপোনালোকক ইমানকে ক'লোঁ আৰু गाइस अखड़ा में ढुके के आगे सबके हवा जाना लेती नाचनी सबके बोलिया सब
গাইজ কৰম ফেষ্টিভেল কিয় পতা হয় অলপমান শ্বৰ্টকাটকৈ আখিল ভাই কৈ দিব। তো গৰমটো আমাৰ পতা হয়, নিয়ম নীতি কৰা হয় যাতে আমাৰ দুনিয়া মানে আমাৰ পৃথিৱীখন ভাল হৈ থাকিব আৰু গৰমটো পাতিলে ভাল। আপোনালোকে চাবা গৰমটো ভাল হ'ব ইয়াত। আৰু আমাৰ এটা ইয়াত ফাৰ্ষ্ট টাইম পাতিছে আৰু অৰ্জুন লাকৰা আৰু ভিক্টৰ লাকৰাও আহিব। তো আপোনালোকে চাব ভিডিঅ'টো, মিছ নকৰিব, পূৰা ধামাকা হ'ব গাইজ। অৰ্জুন লাকৰা আহিব, এনজয় কৰিম, সকলোৱে মিলি এনজয় কৰিম, পূৰা ডান্স কৰিম। ভিডিঅ'খন চাব, বাই বাই। এতিয়া জুমু ষ্টাৰ্ট হ'ব অলপ দেৰিৰ পিছত। আপোনালোক সকলোৱে দেখুৱাম আৰু চাই থাকিব। আৰু গাইজ আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী অৰ্জুন লাকৰা আহিব, সকলোৱে এনজয় কৰিম। তাৰপিছত আপুনি অলপ কৈ দিয়ক অৰ্জুন লাকৰাৰ বিষয়েতো চবেই জানেই আৰু হ'লেও আমি সকলোৱে মানে আশা এটা লৈ পেলাই আছোঁ যে তেওঁকো আমি ইয়াত এই প্ৰগ্ৰামৰ যোগেদি নিমন্ত্ৰণ জনোৱা হৈছে আৰু তেওঁ আমাৰ মাজত আহি পাব। कहू के कर ठीना हरे दिल के बतिया मैं तो कहू के कर ठीना हरे মানে ৰাতিৰ ভিতৰত আৰু খুব আমি এনজয় কৰিম, একেলগে ফূৰ্তি কৰিম, খুব সকলোৱে আমি ফূৰ্তি কৰিম, গোটেই নিশাই আমি ফূৰ্তি কৰিম। ঠিক আছে বাৰু, আকৌ লগ। तो हेलो गाइस, रारे मान के दिखाई देते এখন করম के कहानी पाठ कर रहे थे। আপোনালোকে দেখি আছে মোৰ পিছফালে কিমান মানুহ, ইয়াত কৰম কিয় পাতে আৰু কৰম কিয় উৎসৱটো কিয় পা কেনেকৈ হ'ল, দাদাই সকলোবিলাক কথা ক'ব, কৈ দিয়ক। জহাৰ জানাথি মই আইজিয়ে এইহিয়া করম পাতা হয়ে है। করমটাকে हमनी आदिवासी जात के एक अंग हिके बोल कर हमनी जानो थी और ये करम उत्सव के जुगेदी हमनी आदिवासी जात एक माने धर्म हिसाबे हमनी लेवो थी और ये आदिवासी जातटाए हमनी माने करमटा के पता होएला और करम के जुगेदी विभिन्न हमनी के जात सब एकत्रित होई कुने हमनी पता होएला और ये करमटा हमनी कृषि भित्ति में पता होएला और हमनी एक माने जखन हमनी कृषि भित्ति में हमनी करम पता होएला हमनी के शस्य हमनी के खेती बाती सकलोखिनि ভাল হয় কাৰণে हमनी এই বস্তুটাকে পতা होएला হয় বাৰু। গাইজ আজি প্ৰথম দিন, এতিয়া ফটো মৰাত ব্যস্ত হৈ আছে, আপোনাক দেখুৱাই থাকিম সকলোবিলাক। এতিয়া চাই লওক, আপোনালোকে অলপ অলপ দেখুৱাই আছোঁ। এইটো ষ্টেজটো ধুনীয়াকৈ বনাইছে। অলপ অলপ
গাইজ আজিলৈ বাই বাই। যিমান পাৰে দেখুৱালোঁ আপোনালোকক, ভিডিঅ'টো চাব, ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব, কৰি দিব আৰু।